তেজপুৰ ইতিহাস প্ৰসিদ্ধ এখন ঠাই বহু বছৰ পুৰণি আৰু ৰহস্য জড়িত থকা এভাগ মন্দিৰ যাৰ নাম মহাভৈৰৱ প্ৰতিদিনে অসংখ্য ভক্ত আহে ইয়াত থকা এভাগ শিৱ মন্দিৰলৈ এই মন্দিৰৰ সন্মুখত থকা নন্দীৰ মূৰ্তিৰ কাণৰ ওচৰত ভক্তসকলে মনে মনে নিজৰ মনৰ ইচ্ছাবোৰ প্ৰকাশ কৰে বিশ্বাস কৰা হয় যে ভগৱান শিৱ সদায় গভীৰ ধ্যানত মগ্ন হৈ থাকে সেয়েহে ভক্তসকলে পোনে পোনে তেওঁৰ ধ্যান ভংগ নকৰি তেওঁৰ প্ৰধান বাহন আৰু পৰম ভক্ত নন্দীৰ কাণত নিজৰ ইচ্ছাবোৰ প্ৰকাশ কৰে যাতে নন্দীয়ে সেই কথা শিৱলৈ প্ৰেৰণ কৰে ভক্তসকলে নন্দীৰ ভৰি স্পৰ্শ কৰি সেৱা লয় আৰু সেলফি তোলে কিন্তু আপুনি জানেনে এই মহাভৈৰৱ মন্দিৰৰ ৰহস্য কি তেনেহলে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ মই ডলিয়ে আপোনালোক সকলোকে আজি লৈ যাম এটা পুৰণি মন্দিৰলৈ এয়াই হৈছে দ্বাপৰ যুগৰ মহাভৈৰৱ মন্দিৰ মহাভৈৰৱ মানে ভগৱান শিৱৰ এক ৰূপ এই মন্দিৰ ভাগ বহু পুৰণি আৰু ইয়াৰ লগত বহুতো পৌৰাণিক কাহিনী আৰু লোকবিশ্বাস জড়িত হৈ আছে বাহিৰতেই আমি ধূপ চাকি জ্বলালোঁ আৰু ভিতৰত সেৱা পূজা কৰি আহিলোঁ ভিতৰত যিহেতু মোবাইল নিয়া মানা আছিলে গতিকে আমি ভিতৰৰ পৰা ভিডিঅ' কৰা নহ'ল ইমান এটা পুৰণি মন্দিৰৰ ভিতৰত থিয় হৈ আছোঁ যে ভাবিবলৈ আচৰিত লাগে নহয়নে পৌৰাণিক বিশ্বাস অনুসৰি দ্বাপৰ যুগত অসুৰ ৰজা বানাসুৰে এই মন্দিৰ নিৰ্মাণ কৰাই শিৱলিংগ ভাগক নিয়মীয়াকৈ পূজা অৰ্চনা কৰিছিল বান ৰজাৰ কন্যা উষাই পূজা কৰিবলৈ ৰাজপ্ৰসাদৰ পৰা এই মন্দিৰলৈ এটা গুপ্ত সুৰংগ ব্যৱহাৰ কৰিছিল যাতে কোনেও গম নোপোৱাকৈ সুৰক্ষিতভাৱে আহি পূজা কৰিব পাৰে তেতিয়াৰ পৰা এতিয়ালৈকে কিমান যুগৰ ইতিহাস এই ঠাইডোখৰে দেখি আহিছে ভাবকচোন প্ৰাকৃতিক দুৰ্যোগত মূল পুৰণি মন্দিৰটো ধ্বংস হৈছিল পিছলৈ 1800 শতিকাত আহোম স্বৰ্গদেউসকলে বিশেষকৈ ৰুদ্ৰসিংহ আৰু শিৱসিংহ ইয়াক পুনৰ নিৰ্মাণ কৰায় সেই সময়ত এই স্থানত বহু প্ৰাচীন শিলালিপি আৰু গোপন কোঠা উদ্ধাৰ হৈছিল বুলিও জনা যায় এই মন্দিৰত থকা শিৱলিংগটো বিশ্বৰ ডাঙৰ শিৱলিংগসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয় এই শিৱলিংগটো এক বিশেষ প্ৰাকৃতিক শিলেৰে গঠিত ইয়াক জীৱন্ত শিৱলিংগ বুলিও কোৱা হয় কাৰণ এই শিৱলিংগত ঢলা পানী আৰু গাখীৰ শিলটোৱে নিজৰ ভিতৰতেই শুহি লয় আৰু ইয়াৰ আকাৰ সময়ৰ লগে লগে লাহে লাহে বৃদ্ধি পায় বুলি স্থানীয় লোকসকলে বিশ্বাস কৰে এই শিৱলিংগটোৰ উচ্চতা প্ৰায় 3.2 মিটাৰ অৰ্থাৎ প্ৰায় 10.5 ফুট বুলি বিভিন্ন তথ্যত পোৱা যায় যদিও অসম চৰকাৰৰ পৰ্যটন পৃষ্ঠাত শিৱলিংগটোৰ কোনো নিৰ্দিষ্ট উচ্চতা দিয়া নাই এই বিশাল শিৱলিংগটোৱে হৈছে মন্দিৰৰ অন্যতম প্ৰধান আকৰ্ষণ বহু দূৰৰ পৰা মানুহ ইয়ালৈ আহে আৰু পূজা আগবঢ়াই নিজৰ মনোকামনা জনায় বিশেষকৈ শিৱৰাত্ৰিৰ সময়ত মন্দিৰৰ পৰিৱেশ একেবাৰে সলনি হৈ যায় ভক্তৰ ভিৰ ঘণ্টাৰ শব্দ ধূপ ধূনাৰ গোন্ধ এই সকলোবোৰ মিলি এটা অপূৰ্ব আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে এই মন্দিৰৰ লগত জড়িত সকলো কাহিনী যে ইতিহাসে প্ৰদান কৰিছে তেনে নহয় কিছুমান কথা পৌৰাণিক কাহিনী লোকবিশ্বাস আৰু কিছুমান প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা কথা ইতিহাস আৰু বিশ্বাসৰ মাজত থিয় হৈ থকা এই মন্দিৰটোৱে আজিও মানুহক ইয়াৰ অতীতৰ কথা জানিবলৈ আগ্ৰহী কৰি তোলে গতিকে তেজপুৰৰ এই মন্দিৰৰ ইতিহাস পৰিৱেশ আৰু বিশ্বাসবোৰ নিজ চকুৰে অনুভৱ কৰি চাব পাৰে কাৰণ কিছুমান ঠাই কেৱল চাবলৈয়ে নহয় অনুভৱ কৰিবলৈহে হয়